নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ সকলোকে। আৰু ইয়াৰে যিটো এডভাৰটাইজমেণ্ট আহিছে সেইটো চাবৰ কাৰণে আপোনালোকে এই লিংকটোত আহিব লাগিব। আৰু ইয়াৰে লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ক্লিক কৰাৰ লগে লগে এইটো ৱেবছাইটত আহি যাব। আৰু আহি পিনি আপোনালোকে শ্লাইড তললৈ আহিব। আহি পিনি দেখা পাইছে আপোনালোকৰ হেডকোৱাৰ্টাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ড ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2019। ইয়াত আপোনালোকৰ পোষ্ট খালী হৈছে পেইণ্টাৰ। সেইটো হৈছে আপোনালোকৰ ডিগাৰু নামৰ জেগাডোখৰত এয়াৰফ'ৰ্চ ষ্টেচন আছে, আছামৰ হয়। আৰু এই জেগাটো আছে আপোনালোকৰ গুৱাহাটীতে আছে, কামৰূপ। তো তাত আপোনালোকৰ পোষ্টটোৰ নাম হৈছে পেইণ্টাৰ। টোটেল পোষ্ট এটা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ITI চাৰ্টিফিকেট লাগিব। বয়সটো আপোনালোকৰ ইয়াত দি দিছে সকলোখিনি, পে মেট্ৰিক্স আছে, কি লাগিব সকলোখিনি আছে ইয়াত দি দিয়া। আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো চাবৰ কাৰণে আপোনালোকে যিটো ইয়াত ক্লিক হয় বুলি দেখা পাইছে তাতে ক্লিক কৰি দিব। তো এইটো হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো। আপোনালোকে নিশ্চয় গম পালে যে পোষ্ট আছে এটাই আছে, মেট্ৰিক পাছ লাগিব, লগতে ITI চাৰ্টিফিকেট লাগিব। তো যদিহে আছে আপোনালোকে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব, ডাকঘৰ যোগেদি। ইয়াত আপোনালোকৰ কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু ইয়াত আপোনালোকৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 27 মে'ৰ ভিতৰত আপোনালোকে পোৱাকৈ পঠাব লাগিব। লগত দিব লাগিব বাৰ্থ চাৰ্টিফিকেট সলনি আপোনালোকে এডমিট কাৰ্ড দিব পাৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিব লাগিব, ITI চাৰ্টিফিকেট দিব লাগিব, আৰু মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিব লাগিব। লগতে 5 টকীয়া এটা ষ্টাম্প লগাই ডাকঘৰ যোগেদি আপোনালোকে পঠাই দিব লাগিব। পঠাই দিয়া এড্ৰেছটো এইটো হৈছে আপোনালোকৰ ষ্টেচন কামাণ্ডাৰ এয়াৰফ'ৰ্চ ষ্টেচন ডিগাৰু, আছাম। তো এড্ৰেছটোত আপোনালোকে পঠাই দিব পাৰিব যদিহে কোৱালিফিকেশ্যনখিনি আপোনালোকৰ মিলিছে। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব যদি কিবা সুধিবলগীয়া থাকে। আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ আহিবলগীয়া জব আপডেটবিলাক আপোনালোকে লগালগ পাই থাকিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।